দীপ্তি শইকীয়াৰ কবিতাৰ নৱজ্যোতি দত্তৰ পাঠ ভীষ্ম প্ৰতিজ্ঞা। আজি দেশৰ কথা নকওঁ সমাজৰ কথা। নিশাৰ মহানগৰীৰ ফুটপাথৰ সেই বিভৎস নগ্ন ছবিখনো মনৰ পৰা মচি পেলাম আজিৰ বাবে। আজি সমাজবাদ পুঁজিবাদৰ কথা নকওঁ, তুলনা নকৰোঁ পোহৰৰ লগত আন্ধাৰক, জীৱনৰ লগত মৃত্যুক, হিংসাৰ লগত অহিংসাক, আৰু তুলনা নকৰোঁ মানুহৰ লগত পশুক। আজি কেৱল তোমাৰ কথা কম। তুমি এটা জটিল অংক, যাৰ উত্তৰ উলিওৱাত মোৰ প্ৰায়েই ভুল হয়। তুমি স্ফটিকৰ দৰে স্বচ্ছ, কিন্তু বাৰ্মুডা ট্ৰিয়েংগলৰ দৰে ৰহস্যময়। তোমাৰ প্ৰাণত প্ৰাচুৰ্য আছে, যৌৱন আছে, হেঁপাহ আছে, উন্মাদনা আছে, কিন্তু হৃদয়ত এখন প্ৰকাণ্ড প্ৰাচীৰ আছে। তুমি সুন্দৰ এটি কালজয়ী গীত, কিন্তু সুৰ দিয়াত বৰ জটিল। কিছু পৰিমাণে তুমি অহংকাৰীও, সেইবাবেই চাগে অসম্ভৱ জেদী। সাগৰৰ প্ৰকাণ্ড লহৰ তুমি বেগৱতী নদীৰ সুতীব্ৰ জলধাৰা। তুমি মৈত্ৰী, তুমি ঐক্য, তুমি শান্তি, তুমি প্ৰগতি, তুমি সততা, তুমি সমতা, তুমি মানৱতা। তুমি ৰক্তবেলীৰ তপ্ত গান, তুমি জীৱনৰ হেৰুৱা বাটৰ এটি চিনাকি সুৰ, যাৰ লক্ষ্য, যাৰ ভীষ্ম প্ৰতিজ্ঞা, মানুহ হোৱাৰ, মানুহ গঢ়াৰ।